নমস্কাৰ দেই নমস্কাৰ জনাইছোঁ সকলোকে। আজি মই বহলপুৰ নাগপাৰালৈকে আহিছোঁ। আমি ৰাতিপুৱা 11টামান বজাত ঘৰৰ পৰা ওলাইছোঁ। 10টা বজাত আমি ঘৰৰ পৰা ওলাইছোঁ আৰু ৰাস্তাটো বকৰ পৰা কৃষ্ণাইলৈকে অলপ বেয়া আছে। আমি এনেকৈ লাহে লাহে আহিলোঁ আৰু বেছি স্পীড দিয়া নাই গাড়ীৰ। তাৰপিছত কথাটো হ'ল মোৰ মই ছাবস্ক্ৰাইব কৰিছোঁ ভাইটি অপূৰ্ব নাথৰ ছাবস্ক্ৰাইব কৰিছোঁ মই। তাৰপিছত মই তেওঁৰ পৰা ছাবস্ক্ৰাইব কৰিলে ফোন নাম্বাৰটো পাব। ফোন নাম্বাৰটো হোৱাটছআপ নম্বৰ পাব। হোৱাটছআপ নম্বৰ ভিডিঅ' এনেকুৱা কণ্টেক্ট কৰি মই এই বহমপুৰ নাথপাৰালৈকে মই আহিলোঁ। আহি মোৰ যিখিনি সমস্যা আছিলে পে' মই বেংক ছেটআপটো কৰি ল'লোঁ। আৰু তাৰপিছত মই মনিটাইজ হৈছে মোৰ জুলাই মাহৰ 17 তাৰিখে মোৰ মনিটাইজ হৈছে। আৰু ফটো ভিডিঅ' দিয়াৰ পৰা মোৰ 22-23 মানৰ পৰা মোৰ আৰ্নিং সোমাইছে। তো সেইটোও মই চিয়'ৰ হ'লোঁ যে মোৰ সঁচাকৈ মনিটাইজটো হৈছে নে নাই। মোৰ সাহস হোৱা নাই ক'ব কাকো। এতিয়া মই এই ভাইটি বুলি কৈছোঁ। মই প্ৰথমে ছাৰ বুলি মাতিছিলোঁ, এতিয়া ভাইটি সৰু ল'ৰা বহুত। তো ভাইটি মোক জনাই দিলে যে আপোনাৰ মনিটাইজো হৈছে। মই খুব হেপ্পী। মনিটাইজ হ'বৰ কাৰণেও বেছিদিন কাম কৰিব নালাগে। অৱশ্যে মই প্ৰফেশ্যনেল মোড অন মই 24 চনতে কৰিছিলোঁ, কিন্তু বহুত অসুবিধাৰ কাৰণে ফেমিলি বাচ্ছা সৰু আছে মোৰ তো সদায় সময় দিব নোৱাৰোঁ। তো ৰৈ থাকিনো কি হ'ব। মই মাৰ্চ মাহৰ পৰাই আচলতে কাম কৰিছিলোঁ। মাৰ্চ মাহৰ পৰা কাম কৰি মোৰ জুলাই মাহত মই মনিটাইজ পাইছোঁ। তো সকলোৱে ভিডিঅ' দিব, ফটো দিব। আৰু মনিটাইজ যিসকলে পোৱা নাই ভিডিঅ' দিবই লাগিব, অকল ফটো দি নহ'ব। ফটো দিলে আপোনালোকে ইনকাম কৰিব মানে কণ্টেণ্ট মনিটাইজেশ্যনটো পাৱাৰ কাৰণে আপোনাৰ মেইন হৈছে বেছিভাগ লং ভিডিঅ' দিব লাগে। 2 মিনিট 3 মিনিটৰ ভিডিঅ'টো ডেইলি আপোনালোকে দিয়ে, তেতিয়া শ্বেয়াৰটো মানে সোনকালে পাব মানে। আৰু বাইদেউ মানে বেংক শ্বেয়াৰটো কৰি দিলোঁ আজি মানে বাইদেউ। এতিয়া বাইদেউ আপোনাৰ আৰু হেডেকটো নাই আৰু একদম। এতিয়া আপোনাৰ কোনো টেনশ্যন নাই, বেংক শ্বেয়াৰটো যিহেতু হৈ গ'ল। বেংক ছেটআপ আহিছে, মই একদম চোৱা নাই যদি কিবা এটা ভুল হৈ যায়। তো পইচাটো বেংক ছেটআপ আহিছে এটা অপশ্যন। মই পইচাটো লোৱাৰ কাৰণে মই ইমান দূৰ মই আহিবই লাগিব আৰু যাকে তাকে দেখুৱাব নালাগে। আৰু বৰবাদ হৈ যাব। আৰু অপূৰ্ব নাথ অপেনলি তেওঁ আহ্বান জনাই মানুহক যে আহক, মই সকলোবোৰ ঠিক কৰি দিম। আৰু চবকে দেখুৱাব নোৱাৰে, নিজৰ টকা পইচা নিজৰ নামত ট্ৰেন্সফাৰ কৰি ল'ব কেতিয়াবা কিছুমানে। আৰু এইবিলাক ভিতৰুৱা পাৰ্চনেল বস্তু চবকে দেখুৱাব নোৱাৰে, দেখুৱাব নোৱাৰে। আৰু তেওঁ যিহেতু অপেনলি মানুহক ইনভাইট কৰে, তো এটা বিশ্বাসত আমি আহিব পাৰোঁ। তেওঁ এই কামটো কৰে বঢ়িয়াকৈ, সকলোকে মিলাই দিয়ে। বহুত মানুহ আহে আৰু আমি লগ পাইছোঁ। তো কাৰ কি অসুবিধা হৈছে আহিব পাৰে সময় মিলাই। এতিয়া অলপ আগতে বাইদেউ অহাৰ আগতে আহি গ'লে যে আমাৰ বঙাইগাঁও আহি গ'ল। আৰু সেই বাইদেউটো অহাৰ আগতে নাগালেণ্ড, মই ভাবিছোঁ নাগালেণ্ড ইমান দূৰৰ পৰা মানুহ আহে। নাগালেণ্ড আহি গ'ল, এতিয়াই গ'ল বাইদেউ লগ নাপায়।